আজি 19 তাৰিখৰ পৰা আজি 6 তাৰিখ ভিডিঅ' ভালকৈ বনা নাই এটা কাৰণত জুবিন দা যোৱাৰ পৰা তাৰমানে একো কৰাৰ কাৰণে মন নোযোৱা হৈ গৈছে। মই এতিয়া এটা কথা কওঁ, গৰিমা বৌ এইকেইদিন যিখিনি কথা কৈ আছে সেই কথাখিনিত কিন্তু মোৰো ভাল লাগিছে বা অসমৰ ৰাইজৰ সকলোৰে ভাল লাগিছে। মই এটা বস্তু বিচাৰোঁ, অসমখন জুবিন দাই যেনেকৈ বিচাৰিছিল তেনেকৈ থাকিবলৈ দিয়ক, আৰু জুবিন দাই যোৱাৰ টাইমত যিটো বস্তু আমাক দেখুৱাই থৈ গ'ল, মানুহক একগোট কৰি থৈ গ'ল, এই মানুহবিলাকক একগোট হৈ থাকিবলৈ দিয়ক। মই ইয়াত কংগ্ৰেছ আৰু বিজেপিক কৈছোঁ, আপোনালোকে ৰাজনীতি কৰক, মই বেয়া নাপাওঁ, কিন্তু হিন্দু মুছলিম কৰি নাথাকিব, কাৰণ জুবিন দাই এইটো বস্তু কেতিয়াও কৰা নাছিল। জুবিন দাই যেনেকৈ সোণৰ অসম বিচাৰিছিল তেনেকৈ সোণৰ অসম কৰি থৈ গৈছিল। আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে পলিটিক্স কৰক, কংগ্ৰেছ বা বিজেপি, কিন্তু হিন্দু মুছলিম নাথাকিব। অসমখন যেনেকৈ থৈ গৈছিল জুবিন দাই সেনেকৈ থাকিবলৈ দিয়ক, আৰু ইয়াত জাতি জনগোষ্ঠীৰ কোনো